নমস্কাৰ মোৰ ইউটিউব চেনেল ৰক শ্ৰীহান্তলৈ আপোনালোকক আদৰিছোঁ আৰু আজিৰ সন্ধিয়াটি এবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজিৰ বিষয়টি হৈছে কুকুৰীকণা। কিছুমান মানুহ কুকুৰীকণা হোৱা দেখা যায়। কুকুৰীকণা কি হয়, আচলতে এইটো কি, বেমাৰটো কি হয়, তাৰ কাৰণ কি, এই বিষয়ত মই সামান্য এটা আলোচনা কৰিব গৈ আছোঁ। আলোচনা কৰিবলৈ যোৱাৰ আগতে এবাৰ অনুৰোধ কৰিছোঁ, যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হোৱা নাই আপোনালোকে, তেনে এবাৰ ছাবস্ক্ৰাইব কৰি লওক। ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু ইনফৰমেশ্যনখিনি যদি ইউজফুল হয় শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আৰু 10জন মানুহৰ উপকাৰ হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আচলতে কুকুৰীকণা এইটো কোৱা হয় ইভিনিং ব্লাইণ্ডনেছ ইংলিছত। আৰু কুকুৰীকণা হ'লে মানুহে কি কয়, সন্ধিয়া দেখা নাপায়, মানে কম পোহৰত দেখা নাপায়। তেওঁলোকৰ দিনত কোনো ধৰণৰ অসুবিধা নাথাকে, অকল সন্ধিয়া বা কম পোহৰত তেওঁলোকৰ প্ৰব্লেম হয়। ধৰক কিছুমানৰ ডিম লাইট, মানে কম পোহৰত তেনেকুৱা প্ৰব্লেম হয়, বা অত্যন্ত পোহৰৰ পৰা যদি অকণ আন্ধাৰলৈকে আহে, ডাৰ্ক জেগালৈকে আহে, ডিম লাইটৰ যেনেকুৱা পোহৰ তেনেকুৱালৈকে আহে, তেওঁলোকে ভালকৈ চকুত দেখা নাপায়। এইটো আচলতে নৰ্মেলি হোৱা দেখা যায় দুটা কাৰণত। আপোনাৰ নিউট্ৰিশ্যনৰ অভাৱ, নিউট্ৰিশ্যন বুলি ক'লে আপোনাৰ মেইনলি ভিটামিন এৰ অভাৱৰ কাৰণে কুকুৰীকণা বা ইভিনিং ব্লাইণ্ডনেছ যিটো আছে সেইটো হোৱা দেখা যায়। চ' আপোনালোকক এতিয়া এই ক্ষেত্ৰত যিখিনি ভেজিটেবলছ বা যিখিনি আপোনাৰ ভিটামিন এ সমৃদ্ধ আপোনাৰ আছে আহাৰ, সেইখিনি আমি বেছিকৈ ইউজ কৰিব লাগে ডে টু ডে ৰুটিনত। 2 নম্বৰ কথা, এইটো এটা জেনেটিক হয়। আপোনাৰ যদি আপোনাৰ বংশত কোনোবা এজনৰ আছিলে, আপোনাৰ পূৰ্বপুৰুষৰ হওক বা কোনোবা এজনৰ যদি থাকে, তেনে আপোনাৰ সেই বংশগতভাৱে কুকুৰীকণা বেমাৰটো আহিব পাৰে আপোনালৈকেও। চ' এতিয়া কুকুৰীকণাৰ যিটো আছে, এইটো আপোনাৰ হাত সাৰিবৰ কাৰণে আপুনি ন' ডাউট আপুনি ডক্টৰৰ ওচৰত যাবই লাগিব। তেওঁলোকে নিশ্চয় আপোনাৰ এই বিষয়ত হেল্প কৰিব ডক্টৰে। কিন্তু আমি কিছুমান প্ৰিকশ্যন ল'ব পাৰোঁ। যেনেকুৱা আমি প্ৰিকশ্যন কেনেকুৱা ধৰণৰ, ধৰক আমি এভইড কৰিব লাগে নাইট ড্ৰাইভিং, যিমান পাৰোঁ আমি নাইট ড্ৰাইভিং এভইড কৰিব লাগে। যদি আপুনি দিনত ঘূৰি ফুৰে, তেনেহ'লে আপুনি পাৰিলে ছানগ্লাছ ইউজ কৰিব লাগে। যিটো গ্লেয়াৰ থাকে, গ্লেয়াৰৰ পৰা যিটো এণ্টি গ্লেয়াৰ ছানগ্লাছ বা ইউভি প্ৰটেক্টেড ছানগ্লাছ, তেনেকুৱা ইউজ কৰাটো অত্যন্ত দৰকাৰ। যদি আপুনি পাৱাৰ চশমা পিন্ধে, তেনে আপুনি পাৱাৰ চশমাটো এভইড কৰিব নালাগে। কিছুমানে পাৱাৰ থাকিলেও পাৱাৰ চশমাটো এভইড কৰে। স্পেচিফিকেলি আপুনি ড্ৰাইভিঙৰ সময়ত বা নাইট ড্ৰাইভিঙৰ সময়ত পাৱাৰ চশমা ইউজ কৰাটো অত্যন্ত দৰকাৰ। এনেকুৱা ধৰণৰ কিছুমান কথা আছে। আপোনাৰ কুকুৰীকণা কি হয় বা কুকুৰীকণাৰ কাৰণ কি হয়, কেনেকৈ আপুনি ইয়াৰ পৰা ৰেহাই কৰিব। চ' আল্টিমেট ৰিজাল্টটো আপুনি ডক্টৰৰ ওচৰত যাবই লাগিব। তেওঁলোকে আপোনাক প্ৰেছক্ৰাইব কৰিব কেনেকুৱা ধৰণৰ মেডিচিন বা কি কৰিব লাগে। এতিয়া আমাৰ সমাজত কিছুমান এয়া আছে, ৰিউমাৰ আছে যে কুকুৰীকণা বুলি ক'লে মানুহে লাজ পায় বা মানুহক জোকোৱা হয়। চ' এইটো এটা বেমাৰ হয়, জোকাব নালাগে যে মানুহক কুকুৰীকণা হ'ব পাৰে, এইটো এটা বেমাৰ। চ' মানুহক আমি উপলুঙা কৰা উচিত নহয় এই ক্ষেত্ৰত। চ' ই এটা বেমাৰ হয়। বাকী যেনেকুৱা আমাৰ চকু হওক বা অন্যান্য যি শাৰীৰিক বিসংগতি থকা বেমাৰ থাকে, ইও এটা বিসংগতি বা বেমাৰেই হয়। চ' কুকুৰীকণাৰ বিষয়ত মই সামান্য এটা আভাস দিলোঁ আপোনালোকক। এই বিষয়ত যদি আপোনালোকে ডিটেইল জানিব বিচাৰে, অনুগ্ৰহ কৰি মোৰ ভিডিঅ'ৰ তলত এবাৰ কমেণ্ট কৰক। এই বিষয়ত মই আপোনালোকক ডিটেইল শ্বেয়াৰ কৰিম। ধন্যবাদ জনালোঁ গোটেই ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ, আৰু একেলগে অনুৰোধ কৰিলোঁ পুনৰ এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে। শুভৰাত্ৰি।